হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ কৃষকসকলে গ্ৰামাঞ্চলতে কেনেকৈ কুঁহিয়াৰৰ পৰা উৎপাদন কৰে নিৰ্ভেজাল গুড়। আপোনালোকে চাই আছে হেল্ডি অসম চেনেল। এতিয়াও যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক, যাতে নিত্য নতুন স্বাস্থ্যৰ লগত জড়িত এনেধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে। তেনে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া দেখিছে কুঁহিয়াৰৰ হাল, আৰু হালত কুঁহিয়াৰ এনেদৰে দি থকা হৈছে। নিগৰি অহা কুঁহিয়াৰৰ ৰসখিনি এনেদৰে টিঙত সংগ্ৰহ কৰি থকা হৈছে। টিঙত সংগ্ৰহ কৰা ৰসখিনি এনেদৰে 3 পৰা 4 ঘণ্টা উত্তপ্ত জুইত উতলোৱা হয়। এয়া দেখিছে একেবাৰে ঘৰুৱা পদ্ধতিৰে উতলি থকা কুঁহিয়াৰৰ ৰসখিনিৰ পৰা গেটবোৰ পৰিষ্কাৰ কৰি থকা হৈছে। তিনি 4 ঘণ্টা উতলোৱাৰ পাছত ৰসখিনি ক্ৰমান্বয়ে এনে ৰূপ লয়, আৰু দেখা পাইছেই আকৃতি ল'বলৈ ধৰা গুড়খিনি কেনেকৈ ঘোটা মাৰি ঠাণ্ডা কৰাৰ প্ৰয়াস কৰা হৈছে। এই সময়কণত গুড়খিনিক ঘোটা গুড় বা লিকটীয়া গুড় বুলি কোৱা হয়, আৰু শেষত যেতিয়াই একেবাৰে ঠাণ্ডা হোৱাৰ পৰ্যায় পায় তেতিয়াই এইখিনিক এটা নিৰ্দিষ্ট পাত্ৰত ৰাখি পাত্ৰ অনুযায়ী গুড়ৰ আকাৰ দিয়া হয়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটি, যাতে নিত্য নতুন এনেধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।